মুখ্যমন্ত্ৰী অৰুণোদয় আগতেও বহুত মহিলা পাই আছে, আকৌ নতুনকৈ এইখিনি অন্তৰ্ভুক্ত হ'ব। যিসকল অৰুণোদয় পাই আছিলে তাৰ ভিতৰতো যদি কাৰোবাৰ হয়তো সন্তানে চাকৰি পাইছে, বিশেষকৈ ল'ৰা, সেই মহিলাসকলক দিব পৰা নাযাব। সেইটো আমাৰ কথা নহয়, সেইটো চৰকাৰে আমাক নীতি নিৰ্দেশনা গাইডলাইন দিছে। তাৰপিছতে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব, প্ৰত্যেকৰে ৰেচন কাৰ্ড থাকিব লাগিব। এখন ৰেচন কাৰ্ডত অকল এগৰাকীহে অন্তৰ্ভুক্ত। সেইকাৰণে আমাৰ ৰেচন কাৰ্ডৰ ইয়াতে নাম্বাৰ লোৱা হৈছে। সকলোৱে যে ৰেচন কাৰ্ডখন লৈছে সেইকাৰণে লোৱা হৈছে। ৰেচন কাৰ্ডখনত নাম্বাৰ এটা থাকে, সেই নাম্বাৰটোতে ওলাই যাব। আপোনালোকে যদি দুগৰাকী একেখন ঘৰত ইয়াত এপ্লাই কৰিছে, কিন্তু আপোনালোকক যিকোনো এগৰাকীকহে দিব পৰা যাব। তাৰপিছতে ধৰক আপোনাৰ হাজবেণ্ডে চাকৰি কৰে, আপুনি পেঞ্চন পাই আছে, তেতিয়াও দিব পৰা যাব। আশা কৰ্মীসকলে পাইছিলে, আশা বাইদেউ আছে যদি আপোনালোকে যদি পাইছিলে, বা ৰান্ধনী আছে যদি স্কুলত, সেই ৰান্ধনীসকলেও কিন্তু এবাৰ নাপাব। কাৰণ ৰান্ধনীসকলেও কিবা এটা পাই আছে স্কুলখনৰ পৰা, চৰকাৰে দিছে। গতিকে চৰকাৰে এটাই বিচাৰিছে যে সেই ৰান্ধনীগৰাকী বদলি আমি ওচৰৰ এগৰাকী দুখীয়া মহিলাক দি পিনি সেইগৰাকী মহিলাও উপকৃত। আজি অংগনবাড়ী কৰ্মী পাই আছিলে আগতে, বা সহায়িকাগৰাকীও পাইছিলে, কিন্তু সহায়িকাগৰাকীও এবাৰ নাপাব। আৰু সেইখিনি আমাৰ কৰ্তন কৰিবৰ কাৰণে আমাৰ এই 4জনীয়া কমিটিখনক অফাৰ দি দিছে। এই 4জনীয়া কমিটিখন কিন্তু চৰকাৰী চৰকাৰে দিছে, তেওঁলোক দায়বদ্ধ হৈ আছে। কাৰণ তেখেতলোকৰ আজি ছবি হ'ব, আৰু যদি তেওঁলোকে কেনেবাকৈ আজি ৰান্ধনীগৰাকীক দিবলৈ কয় বা আশা কৰ্মীগৰাকীক সোমাই যায়, কিন্তু তেওঁলোকে এটা ভৰি জেলত থকা নিচিনা। গতিকে কোনেও নিবিচাৰে যে আমাৰ সাধাৰণ হেৰি এটাৰ কাৰণে এজন ব্যক্তি জেলত যাওক, হয় নে নহয়? কাৰণ গাঁওবুঢ়াজনেও আপোনালোকক পিছত চাব যে আপোনালোকে সঁচাকৈ অৰুণোদয় উপযুক্ত হয়নে নহয়। কাৰণ গাঁওবুঢ়াজনেও লাষ্টত আপোনাক কেতিয়াও চাৰ্ভে আপোনাৰ ঘৰত চাকৰি নাই, চাকৰি থকা মানুহক চাকৰি নাই বুলি কেতিয়াও মিছা কথা লিখি দিব নোৱাৰিব। গতিকে সেইকাৰণে আজি 4জনীয়া কমিটি গঠন কৰি দিছে। আমাক উন্নয়নৰ কাৰণে চাওক, উন্নয়নৰ স্বাৰ্থত এবাৰ আপোনালোকে সকলোৱে একত্ৰিত হ'ব। কাৰণ আমি আজি লোকসভাত আপোনালোকে গম পাইছে কিমান হেৰি কৰাৰ পিছতো আমাৰ ইয়াতে যথেষ্ট কম পোৱাৰ কাৰণে আজি আমাক এইখিনি ব্যৱস্থা কৰিছে। গতিকে আপোনালোকে এবাৰ বুজি পাই মেলি সকলোৱে আমাৰ চৰকাৰৰ যি আমি একেখন চৰকাৰতে সকলোৱে সেইখিনি কথা অন্তত আমি বুজি পাব লাগিব। আপোনালোকে কি আমি একদম নিদিলে নহ'ব নেকি? আমি যে বেছি পইচা কৰিব তাত কিবা লিখা আছে নেকি? আমাকতো তেতিয়া ইমান দিনে কিয় নিদিলে? দিব লাগিছিলে। কিন্তু আজি আমি ক'ৰ পৰা পাইছোঁ? বিজেপি চৰকাৰখনে কি কৈছে? ভাবিছে যে মহিলাসকলক আগবঢ়াই নিব লাগিব। আজিতো ভোটৰটো এতিয়া ফটো মাৰি আছে, আপোনালোকে অতি সোনকালে 10,000 পাব। কিন্তু বেলেগ সমষ্টিত পালেই, কিন্তু আমাৰ তিতাবৰ সমষ্টিটো কেলৈ বঞ্চিত কৰি দিছে? কথা বহুত আছে। গতিকে আমি কি কৰি আছোঁ? আমি একেডালতে থাকিব লাগিব। সকলোৱে জানে, আমি আগতে নিজে কৰিছোঁ। মই যেতিয়া বেলেগ এটা দলত আছিলোঁ তেতিয়া আমিও কৰিছিলোঁ। আমি যদি আমাৰ মেম্বাৰজনকো আমি সেই চান্সটো দিয়া নাছিলোঁ। যদি নিৰ্দলীয় মেম্বাৰজন বা বেলেগ মেম্বাৰজনক কিন্তু কেতিয়াও সহায় কৰা নাছিলোঁ। গতিকে সেইখিনি কৰিবই লাগে। সেইখিনি চবেই মই নিজেও কৰোঁ। সেইখিনি কাৰণে আজি আপোনালোকক কৈছোঁ। গতিকে আপোনালোক বঞ্চিত আমাৰ বক্তব্য আগবঢ়ালে। আমি আগন্তুক দিনবিলাকত আমি যাতে একত্ৰিতভাৱে আমি আগবাঢ়ি যাওঁ, তাৰ কাৰণে আৰু এটা কথা ক'বলৈ থাকি গৈছে। আমাৰ ইয়াতে এগৰাকীমান 60 বছৰ ঊৰ্ধৰ দিছিলে, এতিয়া 1200 টকা ধাৰ্য কৰিছে। এই বৃদ্ধসকলে তাত ফৰ্ম ফিল আপ কৰিব। 1200ৰ ব্যৱস্থা কৰিছে, এই বৃদ্ধসকলে তাতে ব্যৱস্থা কৰিছে। এই ইয়াত কৰিব নালাগে, যিসকলে 60 বছৰ ওপৰত কৰিছে। কাৰণ অট'মেটিক ইয়াত কাট খাই যায়। তেখেতসকলক বয়সৰ হেৰি পিছত চিন্তা কৰিব যে মই কিয় নাপাওঁ, নোপোৱাৰ অন্য কাৰণ একো নাই। সেইটোৱে গতিকে তেখেতসকলে বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰত তাতো পাব।